স্বাগতম জনাইছোঁ অসম টেক চেনেলৰ আজি এই ভিডিঅ'টোলৈ। বন্ধুসকল, যিসকলে চৰকাৰী লেটিনৰ বাবে আবেদন কৰিছিলে সেইসকলৰ লিষ্ট ফাইনেলি আহি গৈছে। এই লিষ্টখন আপুনি কেনেদৰে চাব, আপোনাৰ নাম আছেনে নাই, সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটি অনুৰোধ জনাম যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু চেনেলটো শ্বেয়াৰ কৰি দিয়ে, এই ভিডিঅ'টো যাতে লগৰ বন্ধুসকলে চাব পাৰে। যিসকলে এইবাৰ চৰকাৰী লেটিনৰ বাবে আবেদন কৰিছিলে আৰু কেনেদৰে চেক কৰিব সম্পূৰ্ণ ভিডিঅ'টোত দেখুৱাম, শেষলৈ চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব, গুগল ক্ৰম অন কৰি ইয়াত ক্লিক কৰিব। আপোনাৰ মোবাইলতো চেক কৰিব পাৰে। আপোনালোকে ইয়াতে চাব স্বচ্ছ ভাৰত মিছন বুলি আপুনি লিখিব। লিখাৰ পিছত এনেদৰে আহিব। প্ৰথমত আহিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোক তলত ডাউন কৰিব। ডাউন কৰাৰ পিছত চাব ইয়াতে MIS আহিছে। MISত ক্লিক কৰিব। MISত ক্লিক কৰাৰ পিছত ইয়াতে তলত চাব হাউচ হোল্ডাৰ অফ ফিজিক্স টু CSC ৰিপৰ্ট। ইয়াতে 1 নম্বৰতে আছে চামাৰী অফ এপ্লিকেশ্যন ৰিচিভ। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ষ্টেট নেম আহিছে, আপোনাৰ ষ্টেট চিলেক্ট কৰিব আসাম। তাৰপিছত আহিছে ডিষ্ট্ৰিক্ট নেম, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ইয়াতে আহিছে ব্লক নেম, আপোনাৰ ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনাৰ যিখন গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তখন আহিব। অলপ টাইম ৱেইট কৰিব। ইয়াতে আহি গৈছে চাব ব্লক নেম, গ্ৰাম পঞ্চায়ত নেম, ভিলেজ নেম, আপোনাৰ কি গাঁও কোনখন হয় গাঁওখন আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি ইয়াতে আছে, আপোনালোকে চাই যাব। ইয়াতে আপোনাৰ ব্লক নেম, গ্ৰাম পঞ্চায়ত নেম, ভিলেজ নেম সম্পূৰ্ণ আছে। আপোনাৰ নাম আছে, মোবাইল নাম্বাৰ আছে, মেল ফিমেল আছে, আপোনাৰ কেটেগৰী কি হয়, ST SC OBC যি হয় আপোনাৰ ইয়াতে থাকিব। এটা সম্পূৰ্ণ লিষ্ট আহি গৈছে। আপোনালোকে লিষ্ট এনেদৰে চেক কৰিব পাৰে। ইয়াতে চাব আপোনাৰ যদি এপ্ৰুভ আৰু পেণ্ডিং, ইয়াতে চাব পেণ্ডিং আছে। যিবিলাকে নতুন এপ্লাই কৰিছিলে সেইবিলাকৰ পেণ্ডিং থাকিব। পেণ্ডিং থকা মানে আপোনাৰ যিবিলাক প্ৰয়োজনীয় নথিপত্ৰ, সেই প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তত আপোনালোকে জমা দিব। জমা দিয়াৰ পিছত আপোনাৰ কাম এপ্ৰুভ হ'ব। আপুনি যদি আবেদন কৰিছিলে এনেদৰে আপুনি চেক কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।